হাই ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? মই আজি এখন বজাৰ দেখাম আপোনালোকক। এই বজাৰখন ক'ত হয় আপোনালোকে গম পাইছেনে? এখন দেখি পেলাই ক'ত হয় কওকচোন, আপোনালোকে মোক কমেণ্ট কৰক। মই লাষ্টলৈ কৈ আছোঁ বাৰু ক'ত হয়। আৰু ইয়াত সকলোবোৰ বস্তু আপোনালোকে পাই যাব, ভালো হয়, প্ৰাইচবিলাকো কম প্ৰাইচ হয়, দামবিলাকো। এই গোটেই মাৰ্কেটখন মানে আপোনাৰ নোপোৱা বস্তুৱেই নাই, চবেই পাব আপোনালোকে ইয়ালৈ আহিলে। সেইকাৰণে ভিডিঅ'টো শেষলৈকে চাই যাওক, কি কি আছে মই চব দেখাই আছোঁ। বিশেষকৈ গুৱাহাটীত থকা মানুহবিলাকে জানিব এখন ক'ত হয়। আৰু এইখন দোকানত মেন্স কালেকশ্যনবিলাক ইমান ধুনীয়া ধুনীয়া আছে, মই দেখাই আছোঁ আপোনালোকক, চাই যাওক। আৰু ইয়াতে ব্লেজাৰো পাই যাব আপোনালোকে। ইয়াত আহিলে মানে আপোনালোকে সকলোবোৰ সামগ্ৰী পাই যাব, ঘৰত ইউজ কৰা বস্তু পাই যাব, চব মই দেখাই আছোঁ, চাই যাওক সেইকাৰণে ভিডিঅ'টো শেষলৈকে। আৰু এই বজাৰখনৰ নামটো হৈছে লক্ষী বজাৰ। ইয়াতে পূজা সামগ্ৰীবিলাকো আছে। আৰু এই জোতা চেণ্ডেলবোৰ পুৰা চেলত লাগি আছে, 100, 150, 200ত আপোনালোকে এইখিনি পাই যাব, মানে যি লয় আপোনালোকে। ভাল হয় কিন্তু বস্তুটো বেয়া নাই, ভালেই মই দেখিছোঁ। আৰু এইখন বজাৰ আছে আপোনাৰ নাৰেংগী তিনিআলিত, একেবাৰে ওচৰতে আছে এখন লক্ষী বজাৰ হয়। মানে ক'লেই মানে দেখাই দিব আপোনালোকে লক্ষী বজাৰ কোনখন বুলি ক'লে। মোৰ ভিডিঅ'টো কেনেকুৱা লাগিলে চাই জনাবলৈ নাপাহৰিব। যদিহে ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আকৌ লগ পাম অন্য এটা ভিডিঅ'ৰ সৈতে, তেতিয়ালৈ ধন্যবাদ।